মই ৰাতিপুৱা চাহ খোৱাৰ কাৰণে ব্ৰেড ভাজি আছোঁ। এয়া ব্ৰেডকেইখন ভজা হৈ গ'ল। ইয়াত চাহ বহাইছোঁ মই। এয়া মোৰ ৰাতিপুৱাৰ চাহ। এয়া মই আটা খান্দি লৈ ল'লোঁ। এতিয়া মই নিমখ দিম। আৰু এয়া চ'ডা। এতিয়া মই আটাটো মাৰি ল'ম। মই আটা মাৰিব নাজানো একচুৱেলি, এনেই হাজবেণ্ডে মাৰে, আজি তেখেত নাই কাৰণে মই মাৰিম। নাজানো কেনেকুৱা হ'ল। মই আটাটো মাৰি লওঁ। কিবাকে হৈছে ভাল। এতিয়া মই সৰু সৰু টুকুৰা কৰি ল'ম এইকেইটাৰ। মই পুৰি নকৰোঁ, মানে ৰুটি বনাম, তাত তেল দি দিম। ডাঙৰ ডাঙৰ কৰিছোঁ সেইকাৰণে। এতিয়া মই বেলি লওঁ। মোৰ গোল নহয়, ইমান ভালো নহয়। চাওক কি ধুনীয়া ৰুটি বেলিছোঁ মই, গোল হৈছে। এতিয়া মই বাকীকেইখনো এনেকৈ বেলি লওঁ। এয়া মোৰ এইখন হৈ গ'ল। এতিয়া মই ভাজিম একেইখন। এতিয়া মই কেৰাহীটো বহাই দিছোঁ। এতিয়া মই এইখন ইয়াত বনাম। এয়া মই ৰুটি এখন ভাজি আছোঁ। গৰম। এয়া মোৰ এইখন হৈ গ'ল। এতিয়া হাজবেণ্ড আহিলে চাহ বনাম। এইখন হৈ গ'ল, তেখেত আহি পাবই। বাপৰে কি গৰম লাগিছে।
অলপ বৰষুণ দি আছিলে তাৰ পৰা, এতিয়া নাই বাৰু। এতিয়া বৰষুণখিনি কমিল। হাজবেণ্ড আহি পোৱা নাই, টাইম হৈ গৈছে বাৰু। আহি আছে চাগে, আহিলে চাহ কাপ খাই ল'ম। হাজবেণ্ড আহি পালে অফিচৰ পৰা, গা ধুব গৈছে আৰু মই চাহ বনাই আছোঁ। গাখীৰ চাহ হ'ব ন? হয় বাইদেউ। মই গেঞ্জিটো বিচনাত দি দিছোঁ। গেঞ্জিটো বিচনাত দিছোঁ দা। আমাৰ চাহ হৈ গ'ল, আমি এতিয়া চাহ খাম আৰু হাজবেণ্ডো আহি পালে গা চা ধুই ল'লে। ভাল হৈছে না? আজি ডিউটি থাকিব, ডিউটি মৰ্ণিঙে হ'ব না? মৰ্ণিং হ'লে ভাল দিয়া ন? দোকানত যাব না? আমি চাহটো খাই লওঁ।